নমস্কাৰ, মই ৰাজীৱ আৰু মাইছেলফ এণ্ড ৰাজীৱ ফুকনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, কেইদিনমান আগতে মই আপোনালোকক ভাৰ্চুৱেল ৰিয়েলিটিৰ কথা কৈছিলোঁ, যাৰ সহায়ত আমি কম্পিউটাৰে নিৰ্মিত ভাৰ্চুৱেল জগতখনত প্ৰৱেশ কৰিব পাৰোঁ। আজি মই আপোনালোকক আগমেণ্টেড ৰিয়েলিটিৰ কথা ক'ম। ইয়াৰ সহায়ত ভাৰ্চুৱেল জগতৰ বস্তুবিলাক আমাৰ বাস্তৱ জগতলৈ উলিয়াই অনা হয়। এতিয়াৰে পৰা অৱতাৰ চিনেমাখনত দেখিবলৈ পোৱা ৰঙানীলা চৰাইহালক বিচাৰি আপুনি কোনো ভাৰ্চুৱেল জগতত প্ৰৱেশ কৰাৰ প্ৰয়োজন নহ'ব, কাৰণ চৰাইহাল উৰি আহি আপোনাৰ সন্মুখৰ গছজোপাতে পৰিবহি, বা বগা ভালুক বিচাৰি উত্তৰমৈলৈ যোৱাৰ প্ৰয়োজন নহ'ব। আপোনাৰ ড্ৰয়িং ৰুমত থকা টেবুলখনৰ ওপৰতে বৰফৰ লগত খেলি থাকিব সিহঁতে। এই সকলোবোৰ সম্ভৱ কৰি তুলিছে আগমেণ্টেড ৰিয়েলিটিয়ে। তাৰ বাবে আমি এযোৰ বিশেষ ধৰণৰ চশমা পিন্ধিব লাগিব, আৰু হয়তো কেইবছৰমানৰ পিছত চশমাৰো প্ৰয়োজন নহ'ব। এই চশমাবিলাকত এণ্ড্ৰইড মাইক্ৰ'ছফ্টৰ নিচিনা অপাৰেটিং ছিষ্টেমবিলাক ইনষ্টল কৰি থোৱা থাকে। চশমাৰ কাঁচ দুখনে ডিছপ্লেৰ নিচিনা কাম কৰে, যাৰ ফলত এপবিলাক বতাহতে উপঙি থকাৰ নিচিনা দেখিব, আৰু সেইবোৰ এনেদৰে টাচ কৰিলেই হ'ল। কেৱল এপেই নহয়, মোবাইলৰ ভিতৰত থকা সকলোবোৰ বস্তুৱে আপুনি আপোনাৰ সন্মুখত দেখিবলৈ সক্ষম হ'ব। মানুহ, দুনু, জীৱ জন্তু সকলো। আপোনাৰ সন্মুখত থকা মানুহবোৰৰ কোনজন সঁচা কোনজন মিছা আপুনি ধৰিবই নোৱাৰিব। এই চশমাবিলাকত কিছুমান কেমেৰা থাকে, যিয়ে আমাৰ চৌপাশটো স্কেন কৰি লয় আৰু তাৰ ওপৰত ভিত্তি কৰি আমাৰ সন্মুখত ভাৰ্চুৱেল বস্তুবিলাক উপস্থাপন কৰে, আৰু আমি সেইবিলাক চাৰিওফালৰ পৰা ঘূৰি পাকি চাব পাৰোঁ। এনেকুৱা ধৰণৰ চশমাৰ আটাইতকৈ ভাল উদাহৰণ হৈছে মাইক্ৰ'ছফ্টৰ হলোলেন্স। গুগলেও তেনেকুৱা এযোৰ চশমা উলিয়াইছিলে, নাম গুগল গ্লাছ, কিন্তু ই মাইক্ৰ'ছফ্টৰ হলোলেন্সৰ লগত তুলনাই নহয়। হলো শব্দটো হলোগ্ৰামৰ পৰা আহিছে। আপোনালোকে নিশ্চয় কল্পবিজ্ঞানৰ চিনেমাবিলাকত দেখিছে যে মানুহ এজনক 3D প্ৰজেকশ্যনৰ সহায়ত আন এঠাইত দেখুওৱা হয়। মাইক্ৰ'ছফ্টৰ হলোলেন্সত তেনেকুৱা ধৰণৰ টেলিপ্ৰেজেন্সৰ সুবিধা আছে, যাক তেওঁলোকে হলো পৰ্টেল বুলি কয়। ইয়াৰ সহায়ত মানুহ এজনে এঠাইতে থাকি আন এঠাইত আৱিৰ্ভাৱ হ'ব পাৰে। টেলিপ্ৰেজেন্সৰ উপৰিও আগমেণ্টেড ৰিয়েলিটিয়ে ভিডিঅ' গেমৰ ক্ষেত্ৰখনতো যথেষ্ট পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। এনেকুৱা চশমা এযোৰ পিন্ধি ল'লে আপোনাৰ সন্মুখতে ভিডিঅ' গেমৰ কেৰেক্টাৰবিলাক দেখিবলৈ পাব, সিহঁতৰ লগত যুঁজিব পাৰিব, খেলিব পাৰিব। তাৰোপৰি শিক্ষাৰ ক্ষেত্ৰখনো ইয়াৰ পৰা যথেষ্ট লাভান্বিত হ'ব বুলি আশা কৰা হৈছে, কাৰণ এতিয়াৰে পৰা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ এজনে ঘৰতে বহি মানুহৰ শৰীৰ এটা চাৰিওফালৰ পৰা ঘূৰি পাকি অধ্যয়ন কৰিব পাৰিব, বা ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ এজনে গাড়ী মটৰ বা যিকোনো যন্ত্ৰপাতি ঘৰতে খুলি মেলি চাব পাৰিব, নতুনকৈ ডিজাইন কৰিব পাৰিব। তাৰোপৰি আগমেণ্টেড ৰিয়েলিটিয়ে ইণ্টাৰেক্টিভ প্ৰিণ্টিঙকো সম্ভৱ কৰি তুলিছে। এই বিষয়ে মই আন এটা ভিডিঅ'ত বিশদভাৱে আলোচনা কৰিম। ভৱিষ্যতে আমি যিমানবোৰে টেকন'লজিৰ কথা পাতিম, প্ৰায় সকলোবোৰতে আগমেণ্টেড ৰিয়েলিটিৰ কথা ওলাবই। অতি সোনকালে এই মোবাইল ফোনৰ জেগা দখল কৰিবলৈ গৈ আছে, গতিকে ইয়াক আদৰণি জনাবলৈ আমাৰো সাজু হ'বৰ হ'ল। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ভিডিঅ'ৰ কথাখিনি আমাৰ ব্লগ rajivfukan.com-তো লিখিত ৰূপত প্ৰকাশ কৰা হৈছে। আপোনালোকে ইচ্ছা কৰিলে তাত পঢ়িব পাৰিব। আমাৰ আন ভিডিঅ'বোৰৰ কাৰণে আমাৰ ইউটিউব চেনেল মাইছেলফ এণ্ড ৰাজীৱ ফুকনক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।